আজি মই অষ্টম শ্ৰেণীৰ ভয় নামৰ পাঠটোৰ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। 1 নম্বৰৰ কুৱেশ্যনটো হৈছে ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? ৰবিনৰ 24 ঘণ্টাৰ লগৰীয়া হ'ল ভয়। ৰবিনৰ পৰিবাৰৰ নাম কি? ৰবিনৰ পৰিবাৰৰ নাম ৰমলা। ফুটবল খেলি থাকোঁতে কোন ঢুকাল? সত্য খুৰাৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল। কুৱেশ্যন নম্বৰ ঘ, ৰবিন কেইটাৰ সন্তানৰ পিতৃ? ৰবিন 3টা সন্তানৰ পিতৃ। জহিৰুদ্দিনৰ পেচা কি? জহিৰুদ্দিনৰ পেচা ওকালতি। ফুৰিবলৈ ওলালে ৰবিনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ইয়াৰ উত্তৰ হ'ব ফুৰিবলৈ ওলালে ৰবিনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। অফিচৰ কাম কাজত ৰবিনে কিয় মন দিব নোৱাৰে? এটা অনামী ভয়ৰ বাবে অফিচৰ কাম কাজত ৰবিনে মন দিব নোৱাৰে। কুৱেশ্যন নম্বৰ 3 ক, কেনেকুৱা কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে? ৰবিনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীকেইটাৰ কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গভীৰভাৱে ল'ব নাজানে, সোঁতত গা এৰি দিয়াৰ স্বভাৱ, এনেবোৰ কথাই ৰবিনৰ মনত ভয়ৰ সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 3 খ, এদিন আবেলি অফিচৰ পৰা আহি ৰবিনৰ কিয় খং উঠিছিল? এদিন আবেলি অফিচৰ পৰা আহি ৰবিনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে, তেওঁৰ পত্নীও বাথৰুমত আছিল। এনেদৰে দৰ্জা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱাৰ বাবে ৰবিনৰ খং উঠিছিল। কুৱেশ্যন নম্বৰ গ, মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি ক'লৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? মাজৰাতি ৰবিনে শুৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহিৰৰ ল'ৰা ছোৱালীক উন্মত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায়, তেতিয়াহ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনে উদ্ধাৰ কৰিবলৈ নাহিব। কুৱেশ্যন নম্বৰ ঘ, গল্পটো পঢ়ি ৰবিন আৰু ৰমলাৰ চিন্তাৰ মাজত পাৰ্থক্য ক'ত পাইছা? ৰবিন আৰু ৰমলা 2টা পৃথক চৰিত্ৰ। ৰবিনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ, যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাওঁ। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল, সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। কুৱেশ্যন নম্বৰ 4, কোনে কাক কেতিয়া কৈছিল লিখা? ক, ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। উক্ত কথাষাৰি ৰমলাই ৰবিনক কৈছিল যেতিয়া ৰবিনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাই আছিল, তেতিয়া ৰবিনে ৰমলাক খং কৰাত ৰমলাই উক্ত কথাষাৰি তেওঁক কৈছিল। কুৱেশ্যন নম্বৰ খ, হে ৰাহ শুনিছা, কোনোবাই চিঞৰা যেন লাগিছে। এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। মাজৰাতি হঠাৎ ৰবিনে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল। কুৱেশ্যন নম্বৰ গ, আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? এই কথাষাৰ ৰবিনে ৰমলাক কৈছিল। ৰবিনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই ক'লৈ যোৱা বুলি কোৱাত ৰবিনে উক্ত কথাষাৰি কৈছিল। কুৱেশ্যন নম্বৰ 5, দফাটো পঢ়াৰ তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা। কোলাহল জহিৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা আহিছে নহয় জানো? জহিৰুদ্দিনে এই চুবুৰীটোত ভাড়া লৈ থাকে, ওকালতি কৰে, ভদ্ৰ আৰু বিনয়ী ডেকা, চুবুৰীৰ সকলোৰে লগত ভাল, ভিন্ন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি? ইয়াৰ উত্তৰকেইটা হৈছে, উত্তৰত প্ৰশ্ন কেইটামান পাইছোঁ আমি। কোলাহলটো কাৰ ঘৰৰ পৰা আহিছিল? কাৰ ঘৰৰ ফালৰ পৰা আহিছিল? জহিৰুদ্দিনৰ পেচা কি? কোন ঠাইৰ মানুহে জহিৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল? কুৱেশ্যন নম্বৰ 6, তলৰ বাক্যশাৰীৰ অৰ্থ বুজাই লিখা। উশৃংখল জনতা দাবানলৰ দৰে। ইয়াৰ উত্তৰ হৈছে, উন্মত্ত জনতাৰ জুই নিচিনা। জুইয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি ছাৰখাৰ কৰে, ঠিক তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতায়ো কোনো শুদ্ধ অশুদ্ধ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। কুৱেশ্যন নম্বৰ খ, দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। ইয়াৰ উত্তৰ হৈছে, একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখীয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে। কুৱেশ্যন নম্বৰ গ, বিভিন্ন জাতি ধৰ্ম বিভিন্ন সম্প্ৰদায় কিমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত সত্তাৰ এয়ে অমোঘ পৰিণতি। ইয়াৰ উত্তৰ হৈছে, বিভিন্ন জাতি ধৰ্ম ভাষা সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন। একতাৰ অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাত। আজিৰ প্ৰশ্নকেইটি ইমানেই আছিলে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।